Hello viewers, welcome to my YouTube channel Daily Information. তো যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে অলৰেডি এলটমেন্ট পাই তাৰ পিছত তোমালোকে একসেপ্ট কৰিছা সিট টু এলটমেন্ট যত পাইছা সেই সিট একসেপ্ট কৰিছা একসেপ্ট কৰি একসেপ্টেড লেটাৰ জমা দিছা তাৰ লগতে পাৰ্টি জমা দিছা বা যিবোৰ ডকুমেন্টস লাগে বাকি তোমাৰ পিআৰসি বা কাষ্ট সাৰ্টিফিকেট সেইবোৰ দিছা কিন্তু ইয়াতে কিছুমানে ভুল কৰিছা বা তোমালোকে এটা হুদি আছে একচুয়ালি তোমালোকৰ ইমান ডাঙৰ এটা ভুল নহয় তোমালোকৰ ভুল নহয় কি ভুল কৰিছা পাৰ্ট এ লগত কোনো ধৰণৰ ডকুমেন্টস তোমালোকে অ্যাটাচ কৰা নাই তো এটো কি হ'ব তোমালোকৰ সিট ক্যান্সেল হ'ব নেকি বহুতে হুদি আছে যে আমি এবাৰ নিদিলো আমাৰ এটা ক্যান্সেল হ'ব নেকি বা আমি এটা কি কৰো তো সেই কাৰণে ভিডিওটো বনাব লগিয়া হৈছে তোমালোকে কি কৰিবা যদি পাৰ্ট এ ভুল কৰিছা পাৰ্ট এ লগত একচুয়ালি মই ভিডিও বনাইছিলো যে পাৰ্ট এ লগত তোমালোকে এইবোৰ ডকুমেন্টস দিবা কিন্তু তোমালোকে নিদিলা কাৰণ ভিডিওবোৰ গুৰুত্ব দি নচোৱা বা তোমালোকে নেটকেপত গৈছা লগা পাৰ্ট এ দিয়া হেতু দিয়া বাস সাবমিট কৰি দিছে কিন্তু হেতে গম নাপায় মই সেই কাৰণে কৈছিলো যদিও নেটকেপত কৰা বা নিজে কৰা তোমালোকে ভিডিওবোৰ চাবা কাৰণ পিছত যাতে এইবোৰ প্ৰবলেম নহয় তোমালোকে পাৰ্ট এ লগত দিব লাগিছিল কি এডমিট কাৰ্ড মেট্ৰিকৰ বা মেট্ৰিকৰ মাৰ্কশিট হায়াৰ সেকেন্ডাৰী দিলে হায়াৰ সেকেন্ডাৰী মাৰ্কশিট যদি এবাৰ পাস কৰিছা বা আগত পাস কৰা থাকিলে গেপ সাৰ্টিফিকেট লাগিব যদি গেপ দিছা সেইবোৰ ডকুমেন্টস একচুয়ালি তোমালোকৰ একেলগে এটা পিডিএফ ফাইলত তুমি আপলোড কৰিব লাগিছিল কিন্তু এইখিনিতে এটা কথা হ'ল পাৰ্ট এ এইবাৰ লিখা নাই যোৱাবাৰ 2020 ত কাউন্সেলিংত লিখা আছিল ব্ৰেকেটত যে এটো অ্যাটাচ কৰিব লাগিব ইনক্লোজ ইওর মার্কশিট এনেকে কিবা কি লিখা আছিল বা এডমিট কাৰ্ড তেনেকে লিখা আছিল এইবাৰ লিখা নাই তোমালোকে কিয় দিবা হেতুটো তোমালোকৰো ভুল নহয় কিন্তু আগতে দিব লগিয়া হৈছিল কাৰণ ব্ৰেকেটত লিখি দিছিল তো হেতু এটা ডাঙৰ ভুল নহয় কিন্তু আকৌ ভুল কিয় ভুল কাৰণ কি তোমাৰ কিন্তু ডিটিৰ ফালৰ পৰা যোনটো কাউন্সেলিং কৰিলা কাউন্সেলিংত যিবোৰ ডকুমেন্ট দিছিলা সেইখিনি কিন্তু কলেজত আকৌ দিব লগিয়া হয় কিয় হয় সেই সময়ত ভেৰিফিকেশন কিন্তু নকৰে এতিয়াহে ভেৰিফিকেশন কৰিব কলেজৰ পৰা কাৰণ কি বহুতৰ সিট ক্যান্সেল হ'ব কেনেকৈ ক্যান্সেল হ'ব তোমাৰ জন্মৰ তাৰিখটো বয়সৰ যোনটো লিমিট দিয়া থাকে সেই লিমিটটো পাৰ হৈছে সেই লিমিটটো পাৰ হোৱাৰ কাৰণে তোমাৰ ক্যান্সেল হ'ব সেই কাৰণে এডমিটটো লাগিব এজ প্ৰুফ হিচাপে এডমিটৰ ডেট অফ বাৰ্থটো চেক কৰিব আৰু তুমি হয়তো ভুলকে ডেট অফ বাৰ্থ এটা দিছিলা এটা ধৰা 2/2/2000 মোৰ তো 2000 হলে মই এপ্লাই কৰিব নোৱাৰো তো 2/2/2001 কৰি দিছো কিন্তু মোৰটো এডমিটত 1 নাই 2001 নাই 2002 হে আছে তো সেইবোৰ ডাইৰেক্ট ক্যান্সেল কৰিব তাৰ কাৰণে পাৰ্ট এ লগত তোমাৰ সেই এডমিট কাৰ্ড দিব লগিয়া হয় তাৰ পিছত তুমি যোনটো মাৰ্কশিটটো দিব লগিয়া হ'ব কাৰণ মেট্ৰিকত সায়েন্স আৰু মেথছত এই দুটা মিলি আমাৰ 40% থাকিব লাগিব জেনাৰেল কাষ্টৰ কাৰণে বাকি এছচিৰ কাৰণে 35% সেই দুটা মিলাব তুমি সায়েন্সত কিমান পাইছা মেথছত কিমান পাইছা এই দুটা মিলি তোমাৰ 40% বা 35% আছে নে নাই যদি নাই ডাইৰেক্ট ক্যান্সেল হ'বা ৰিজেক্ট কৰি দিব সেই কাৰণে পাৰ্টিৰ লগত এইখিনি ডকুমেন্টস লাগিব এইখিনি নাই কেনেকৈ হিয়তে ভেৰিফাই কৰিব তো এইখিনি গ'ল তুমি গেপ দিছা নে নাই হেতু হিয়তে ভেৰিফাই কৰিব সেই কাৰণে তোমাৰ গেপ সাৰ্টিফিকেট লাগিব তুমি পাস কৰিছা 18ত মেট্ৰিক এতিয়া একো দিয়া নাই হয় গেপ দিছা নহলে তুমি হায়াৰ সেকেন্ডাৰী এক্সাম দিছা এইখিনি লাগিব প্ৰুফ নিশ্চয় তো এটা ভুল কৰিলা বা এইখিনি লিখাও নাই তোমালোকৰ হেতু ডাইৰেক্ট ভুল ধৰিব নোৱাৰো কাৰণ ফৰ্মেটত লিখা নাছিলে মই যদিও আগতীয়াকৈ কৈছিলো তোমালোকক যদি কৈ দিয়া যে আমি গমে নাপাও তাত লিখা নাছিলে কথাইখিনিয়ে তো তোমালোকে এটা কি কৰিবা হয়তো তোমালোকক কলেজৰ পৰা কন্টাক্ট কৰিব কৰি ক'ব এইখিনি দি দিয়া যেন তোমালোকৰ সিট ক্যান্সেল নহয় তোমালোকে যেনেকৈ কৈছা যে এতিয়া সিট ক্যান্সেল হ'ব নেকি সিট ক্যান্সেল নহয় বৰ্তমান কিছুমানৰ হয়তো মেছেজ আহিছে ইনবক্সত ডাইৰেক্ট তোমাৰ যোনটো মোবাইল নম্বৰ আছিল সেই ইনবক্সত কি মেছেজ আহিছে যে তোমাৰ হেতু ডিফেক্ট এপ্লিকেশন তোমাৰ পেটৰ এপ্লিকেশন নাম্বাৰটো দিয়া আছে হেতু ডিফেক্ট মাৰি দিছে ডিফেক্ট মানে কি একচুয়ালি ডিফেক্ট হিয়তে এটা ভুল ধৰিছে হেতু হুদৰা আকৌ আপলোড কৰাৰ অপচন দিয়া যে তোমালোকে আপলোড কৰা তোমালোকক কি কৈছে লগইন কৰিব দিছে তো লগইন কৰি সোৱা কি ভুল হৈছে ময়ো লগইন কৰি চালো তেনেকুৱা ডিফেক্ট এপ্লিকেশন বুলি মেছেজ আহি এপ্লিকেশন বা ৰোল নাম্বাৰটো মাৰি মই লগইন কৰি চাও নাই সাবমিট কৰাই আছে একসেপ্ট কৰিছো প্ৰিন্টৰ যোনটো অপচন একসেপ্টেড লেটাৰ হেখিনি আহি গৈছে তো কি ভুল হৈছে ধৰিব পৰা নাই তে কি কৰিবা কিন্তু তাতো মেছেজ আহি গল ডিফেক্ট বুলি ডিফেক্ট এখানে হয়তো আহিছে যিখিনি মই কলো যে পাৰ্টিৰ লগত তোমালোকে হেখিনি ডকুমেন্টস দিয়া নাই এটা ভেৰিফাই কৰিব কেনেকৈ হয়তো এটা সুবিধা আছে কাউন্সেলিংৰ সময়ত আমি দিছিলো তাৰ পৰা যদি ইয়াতে কলেজত ট্ৰান্সফাৰ কৰি দিয়ে ডকুমেন্টস খিনি যদি পঠাই দিয়ে যেখিনি ভেৰিফাই কৰক হেতু এটা কৰিব পাৰে কিন্তু হেখিনি কৰিছে না নাই তো ডিফেক্টৰ হেতুৱে কাৰণ মেবি যে তোমালোকে ডকুমেন্টস ঠিক কৰি দিয়া নাই তো এটা ডিফেক্ট যদি দেখুৱাইছে তোমালোকে লগইন কৰি চেক কৰিব ট্ৰাই কৰি আছা তাতে একো আহা নাই কি কৰিবা তো কি কৰিবা ডিফেক্ট আহিলে হেতু লৈ সবিশেষ ভিডিও বনাম তো তোমালোকে হেতু চাই লবা তো কেনেদৰে কি কৰিলে কি হ'ব এতিয়া তোমালোকক জাস্ট এইখিনি জনালো যে এই ডকুমেন্টসখিনি নিদিলে কিবা প্ৰবলেম হ'ব নেকি বা তোমালোকে বহুত পুৰা টেনচনত আছা মই গম পাইছো বহুত মেছেজ কৰি আছা যে ক্যান্সেল হ'ব নেকি পাৰ্টিৰ লগত একো নিদিলো ক্যান্সেল হোৱাৰ চান্স নাই কাৰণ সিট এবাৰ পোৱাৰ পিছত ইমান সহজ নহয় যে ক্যান্সেল কৰি দিব ক্যান্সেল কৰাৰ দুটাই উপায় যদি তোমাৰ যিখিনি
লাগে এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইখিনি যদি ফুলফিল নহয় তেতিয়া কেনচেল কৰিব অৰ্থাৎ বয়সটো তোমাৰ পাৰ হৈ গৈছে যোনটো লিমিট দিয়া আছিল দেন কেনচেল কৰিব যদি গ্ৰেছ মাৰ্ক আছে মেথছ আৰু সায়েন্সত কেনচেল কৰিব যদি মেথছ আৰু সায়েন্সত তোমাৰ 40% বা 35% এচচিৰ কাৰণে নাই হেতু কেনচেল কৰিব যদি তুমি কিবা এটা ক্যাটাগৰীৰ কাৰণে সিট পাইছা এটা ধৰা ওবিসি এনসিএল দিব পৰা নাই বা ৰিসিভ দিব পৰা নাই হেতু কেনসেল কৰিব তুমি লিখিছা এচসি সাৰ্টিফিকেট দিব পৰা নাই হেতু তোমাৰ কেনসেল কৰিব বা তুমি ইডব্লিউএস লিখিছা জেনাৰেলৰ ইডব্লিউএস সাৰ্টিফিকেট এটা দিব পৰা নাই তোমাৰ হেতু কেনসেল কৰিব কাৰণ কিবা এটা ক্যাটাগৰীত তোমাক এলটেড কৰিছে এতিয়া হেতু প্ৰুফ দিব লাগিব নহলে তোমাৰ কেনসেল কৰিব তো এইবোৰ যদি আছে কেনসেল কৰিব বাকি এনে সৰু সৰু কাৰণত কিবা এটা দিয়া নাই হেতু কেনসেল কৰিব নোৱাৰে কিন্তু মেজৰ এইবোৰ তুমি হেতুৰ ভিত্তিতে সিট পাইছা ইডব্লিউএস এৰ কাৰণে মই সিট পালো তে ইডব্লিউএস যদি নেদু কেনসেল তো হ'বই তো কথা এইখিনি ডিফেক্ট আহিছে তোমালোকে ৱাইট কৰা কেনেদৰে কি কৰিব পাৰিবা অলপ পিছত আকৌ শেয়াৰ কৰি আছো আজিলৈ মানে